বৰ্তমান লাষ্ট গেট ক্লক টাৱাৰটোৰ ওচৰত চাব গৈ আছোঁ উৰণীয়া সেতুখন। ময়ো চাম, আপোনালোককো দেখাম। এইটো লাষ্ট গেটৰ ক্লক টাৱাৰটো চাই লওক, কিমান ধুনীয়াকৈ সজাই ৰাখিছে, গামোচা সকলো আৰি। আৰু এইফালে আছে উৰণীয়া সেতুখন। এতিয়া চাব গৈ আছোঁ, ব'লক। আজি উদ্বোধন হৈছে, আজি উদ্বোধন হৈয়ে পুৰা গাড়ী। উৰণীয়া সেতু আহি পাই গ'লো। আজি উদ্বোধন হৈ গৈছে। এইটো তলটো দেখাই আছো, ওপৰটো দেখাই আছো, ৰ'ব। সেলফি উঠা মানুহ, ফটো উঠা। উদ্বোধন নোহোৱাৰ আগত ভাল আছিলে, মানে জামটো নাছিলে, ইমান গাড়ীও চলা নাছিলে। আজি উদ্বোধন হৈ যোৱাৰ পিছতে মানে এতিয়া পুৰা গাড়ী। ফটো উঠো। सीधा गई আকৌ এইফালে আহিমগে। এইটো सीधा আৰু এইটো सीधा নোৱাৰো, सीधा গলে যাব নোৱাৰো, এইফালে পাৰি, বুজিছা নাই?
দুখনমান উঠিব লাগিব না কিমান ধুনীয়াকৈ লাডাখ ইউটিউবৰ ভিডিঅ' কৰি আছে ইমান ভাল লাগে দেখি চাওকচোন বাৰু আজি ইমান যাম কি হ'ব আজি উদ্বোধন হৈছিলহে এইটো দিছপুৰ সাইড একদম ডাউন টাউন টু গণেশগুৰি আৰু লেফট সাইডে এইটো দিছপুৰ সাইড হাতীগাঁও wow 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 last gate best very nice yaar ting 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 mama ase dekho খতম আকৌ এবাৰ পুনৰ দেখাই দিছো এইখন सेल्फी फोटो उठा मानो बापरे
বন্ধুসকল আমি ৰুম পাই গ'লোঁ এতিয়া ডাইৰেক্ট কিটচেনত মানে খাবৰ কাৰণে ৰেচিপিটো হ'ল কি জানেনে কচু বইল কৰি আছোঁ মনে মনে চাই আছে কচু বইল কৰি আছোঁ এইফালে আছে মাছৰ মাথাৰ ওপৰত জ্বলাকে বনাম অলপ বইল কৰি লৈছোঁ খজুৱাৰ চান্সো থাকেতো সেইকাৰণে মানে হয় নাই পুৰণীয়া সেতুখন দেখিলেই মানে ফ্লাইঅভাৰখন কিমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে বহুতো জাতি জনজাতি আৰু জীৱ জন্তু চৰাই চিৰিকটি যথেষ্ট আৰ্ট কৰি ৰাখিছে বহুত ধুনীয়া আৰ্ট কৰিছে কিন্তু বেষ্ট কিন্তু কি হ'ব আছেই নহয় কিছু লোক অলপ দিনৰ কাৰণে ঠিক হৈ থাকিব তাৰপিছত আৰু কিছুমান লোকে আৰু ব্যৱহাৰটো বেয়া কৰি পেলাই থাকে আৰু কিছুমান তেনেকুৱা কিন্তু নাপায় একচুৱেলি অলপ নিজে চিন্তা কৰি চোৱাটো ভাল আৰু কোনে কোনে চোৱাহি নাই চাবহি বহুতে প্ৰায় চাই গ'লে বাৰু আজি উদ্বোধনটো হৈ গ'ল দিনত আজি উদ্বোধন হোৱাৰ কাৰণেই মানে গাড়ী ঘোঁৰাও অলপ চলিছে জামো হৈছে তাৰপিছতে মানে ভিডিঅ' বা পিকচাৰত চোৱাতকৈ ডাইৰেক্ট যদি মানে নিজৰে চাবলৈ পোৱা যায় বেছি ভাল লাগে সেইটো মানে ফিলিংছটো বহুত বেছি ভাল লাগে আৰু যিসকলে চোৱাহি নাই চাবহি বহুত বেছি ভাল লাগিছে আৰু ময়ো ভালদৰে ভিডিঅ'টো দেখাইছোঁৱে চাব সকলোৱে তুলিছে নহয় জানো চেলফি ভিডিঅ' কৰা মানুহ বা কিমান ভিৰ তামাম আৰু বহুত ভাল লাগিছে ন যিহেতু তো ঠিক আছে আজি এই ভিডিঅ'টোত পুৰণীয়া সেতুখনকে দেখাবলৈ চেষ্টা কৰিলোঁ যদি অকণমান হ'লেও ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো অনুগ্ৰহ কৰি আগুৱাই দিব তো আজিলৈ বাই আকৌ এটা পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোকে শুভৰাত্ৰি বাই বাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব শেষত কৈছোঁ আৰু বাই বাই